স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। মই বহুত দিন ব্লগ দিয়া নাই, আজি ভাবিছোঁ এটা ব্লগ দিওঁ। যিহেতু আজি বিশ্বকৰ্মা পূজাও আছে, পোনপ্ৰথমে মই সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক। আজি ভাবিছোঁ মই এটা ব্লগ বনাওঁ, কাৰণ আজি যিহেতু বিশ্বকৰ্মা পূজা হয়, গতিকে আমাৰ ঘৰতো নিয়ম কৰা হৈছে। মই ভাবিছোঁ আপোনালোকক তাকো অকণমান দেখাম। আৰু আমাৰ গাঁৱৰ ছোৱালীখিনি মিলি পেলাই আমি প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পালন কৰি আহোঁ। আৰু প্ৰত্যেক বছৰে আমি ওচৰৰ LP স্কুলখনতে বিশ্বকৰ্মা পূজা পাতি আহিছোঁ আৰু এই বছৰো পাতিছোঁ। গতিকে ভাবিছোঁ সেয়াও আপোনালোকক অলপমান দেখাম। সম্পূৰ্ণ দেখাব নোৱাৰিলেও মই অলপমান দেখুৱাৰ চেষ্টা কৰিম আপোনালোকক। গতিকে ব্লগটো চাই থাকিব শেষলৈকে। আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই আহিবলগীয়া নতুন ভিডিঅ'ছৰ ন'টিফিকেশ্যন আপোনালোকে সহজে পাব পাৰিব। এতিয়া ব'লকচোন ব্লগটো আৰম্ভ কৰোঁ। আৰু আজি মই কি দেখাওঁ আপোনালোকে চাই থাকিব, ব্লগটো শেষলৈকে চাব, তেতিয়া গম পাই যাব। গতিকে ব'লক ব্লগটো আজি আৰম্ভ কৰোঁ। ককায়ে এয়া ডোং বনাই আছে। যিহেতু নাম পতা হৈছে, সেয়ে ডোং ককায়ে বনাইছে। আৰু তাৰপিছত এয়া দেখিছে খুৰাৰ ৱেল্ডিঙৰ দোকানখন। ইয়াতে নাম পতা হ'ব, যিহেতু নতুনকৈ খোলা হৈছে আৰু প্ৰথম বিশ্বকৰ্মা পাইছে, সেইবাবে অকণমান ডাঙৰকৈ পতা হৈছে। আৰু মই যিহেতু স্কুললৈ যাব লাগিব, মানে স্কুলত যিহেতু আমি ছোৱালীবিলাকে পাতিছোঁ বিশ্বকৰ্মা, গতিকে মই ইয়াত ইমান থাকিব নোৱাৰিম, কিন্তু আপোনালোকক অলপমান দেখুৱাৰ চেষ্টা কৰিম। গতিকে চাই থাকক ব্লগটো শেষলৈকে। কি হয় কি নহয় সকলোবিলাক দেখা পাব, মাত্ৰ ব্লগটো চাই থাকক শেষলৈকে। আমাৰ পোৱালি ব্যস্ত ডোং ধোৱা কামত। সি মোক সহায় কৰি দিছে আৰু ইমানেই সহায় কৰিলে যে মোৰ অৱস্থাই বেয়া হৈ গ'ল। দেখিছেনে বাৰু তাৰ কাৰবাৰ। পিছত মই ধুলোঁ আৰু সি ডোংবিলাক কঢ়িয়ালে, কলপাতবোৰো কঢ়িয়ালে। আপোনালোকে দেখা পাব, চাই থাককচোন। একদম অৱস্থা মোক বেয়া কৰি দিছে, মোক ধুবলৈ নিদিয়ে, মানে সিহে ধুৱে। অৱস্থা বেয়া কৰি দিলে সি মোক। চাই থাকক ব্লগটো শেষলৈকে। তাৰ পাছত মই আহিলোঁ স্কুললৈ, মানে লগৰ এজনী আহিলে, তাইৰ লগতে স্কুললৈ আহিলোঁ। আৰু তেতিয়ালৈ কোনো ছোৱালী অহা নাছিলে, তাই আৰু মইহে আহিছিলোঁ। আৰু কোনো অহাই নাছিলে, গতিকে তাই আৰু মই অকণমান দেৰি ৰ'বলগীয়া হ'ল। তাৰপিছতে আহিলে আৰু এজনীকৈ ছোৱালী। আপোনালোকক দেখাই থাকিম, আপোনালোকে ব্লগটো চাই থাকক। আৰু এয়া দেখিছে দুটা টিকলা, মানে অংগনবাড়ী খুলি আছিলে যিহেতু, আৰু তাহাঁত দুটাই আহিছিলে অকল আজি স্কুললৈ। গতিকে তাহাঁত দুটাই পূৰা খেলিছে আৰু। ভিডিঅ' আজি মানে আমি বিশ্বকৰ্মা ইয়াতে খাম। এইখন আমাৰ অংগনবাদী হয়। চাওকচোন পথাৰখন ইমান বেছি ধুনীয়া লাগে, গোটেইখন সেউজীয়া সেউজীয়া।
আহিছে কেইজনীমান লাহে লাহে আহিব আৰু ইয়ালে আহ আকৌ ৰাইজৰ পুৰা মেল বহি আছে আৰু এয়া যে দেখিছে এয়া মানে অংগনবাদীৰ পোষণৰ মাহ চলি আছে মানে এনেকৈ ফটো মাৰি দিয়া হয় কিশোৰীবিলাকক দিয়া হয় কেতিয়াবা ল'ৰা ছোৱালীৰ ফটো দিয়া হয় তেনেকৈ আৰু আজি যিহেতু আমাক বাইদেৱে পালেই গতিকে আমাক ফটো মাৰিছিলে আমাৰ বিলৈ চাহ বনোৱাৰ চচত চাহ বনাবলগীয়া হৈছে মই চাহ বনোৱা ফটোৱে পাইছোঁ বাহ বেলেগ আৰু দেই Sonar